নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আমাৰ চেনেললৈ আপোনালোকক বহুত বহুত স্বাগতম জনালোঁ। পোনপ্ৰথমে আপোনালোক সকলোলৈ অসমীয়া নৱবৰ্ষৰ আৰু ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আজি পুনৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছিলোঁ। চাই থাকিবচোন বাৰু ভিডিঅ'টো। আমাৰ টোপুলটোৱে খালি গা পা ধোৱা হোৱা নাই দেই, ধোৱামহে মানে লাহেকৈ। আমি সেৱা কৰিবগৈ লাগে, সেইকাৰণে পটাপট ৰেডি হৈ গ'লোঁ। এই জেতুকা দিয়ালোঁ মানে ৰাতিপুৱাই এয়া হাতত জেতুকা ল'লে। জেতুকা লৈ হাত হোৱাই নাই, একেবাৰে ধোৱাম আৰু কাপোৰৰ অৱস্থা বেয়া কৰি দিলে একেবাৰে। যেনিয়ে জেতুকা এয়া চাওকচোন, চবতে জেতুকা লগাই দিছে। সেইফালে এয়া ৰেডি হৈ মেলি ৰৈ আছোঁ মাহঁত অহালৈ। শাস্ত্ৰৰ সেৱা কৰিবগৈ লাগে, তাৰপিছত মাহঁতকো সেৱা কৰিবগৈ লাগিব। সেইকাৰণে এয়া ৰেডি হৈ মেলি ৰৈ আছোঁ, তাৰপিছত বেটাক ৰেডি কৰিব লাগিব। এতিয়া মাহঁতলৈ ৱেইট কৰি আছোঁ, মাহঁতেও সেৱা কৰিব গৈছে মানে। আমি এয়া ৰৈ আছোঁ বেটা মই। মাহঁতে সেয়া ককা আইতাৰ মৈহালিত গৈ সেৱা লৈ আহিলেগৈ, তাৰপিছত শাস্ত্ৰ ঘৰত কৰিবলৈ বুলি মোক সেয়া মাতিছে। আমি বহিয়ে আছিলোঁ আগফালে, বোলো সেৱা কৰি আহি লওঁগৈ এতিয়া। এইফালে আকৌ আমাৰ টিকলাক চাব ৰ'ব। দেউতাকৰ ভাগৰ বাইকখনত এয়া উঠি লৈ আইতাকৰ লগত কথা পাতি ফুৰিছে ইফালে সিফালে কৰি লৈ। বৰ ভাল পায় আৰু এখনত উঠাই দিয়া মাত্ৰক গম পায় আৰু ফুৰাবলৈ নিব নেকি বুলি ভাবে, খুব ভাল পাই থাকি। কৈছে আমি হ'ব ইয়াতে আমাৰ এইখিনি পাই হ'ব দিয়ক, একো নাই। আমাৰ টোপুলুকনো এয়া বহি লৈছে আৰু দেখিছেনে সেৱা কৰিবলৈ বুলি, ধুনীয়াকৈ বৌয়েকৰ লগত বহি লৈছে। শুনো অঁ বহি লোৱা আকৌ, আমি কৃষ্ণ কৰিম দেই। কিটো আমি সেয়া ভাগৱতৰ ঘৰতো সেয়া সেৱা কৰি মেলি আহি ল'লোঁ। আহি লৈ জলপান খালোঁহি। এয়া জলপান খায়ে আমি আকৌ সেয়া বৰভেটিলৈ যাওঁ বুলি ক'লে পাপাই, আকৌ প্ৰতি বছৰে যাওঁৱেই আমি। সেইকাৰণে বোলো আকৌ পটাপট ৰেডি হৈছোঁ, বাহঁতকো মাতিলোঁ বোলো আহি লওঁগৈ গোটেইখিনি একেলগে বোলো। এইবাৰতো এয়াহে আৰু মানুহ বুলিবলৈ ঘৰখনত বাহঁত আৰু আমি। আনকালে ঘৰ ভৰি থাকে, দুইখন ঘৰৰ মানুহ, নবৌহঁতো থাকে, ভিনদেউ আহে চাকৰি জেগাৰ পৰা, দাদাও আহে। এতিয়া উপায় নাই আৰু মানুহ এইকেইটাকে ওলাই মেলি আমি ৰেডি হৈ যাম আৰু। এয়া আমি ওলাই মেলি আহিলোঁ। দেউতাই আকৌ ইফালে চাইছে দেখিছে নাই কিমান ধুনীয়াকৈ চাই আছে, খুব ভাল পাইছে আৰু তাক এনেকৈ উলিয়াই মেলি লৈ গ'লে খুব ভাল পায় আৰু। এয়া গোটেইখিনি আমি ওলাই মেলি আহিছোঁ। সেয়া আমি আহি পালোহিয়ে, অহা অলপ দেৰিয়ে হ'লগৈ। মানুহৰ সমাগম দেখিছেনে, চাৰিওফালে মানুহ, গাড়ী একদম ভৰ্তি হৈ আছে, পাৰ্কিঙে নাইকিয়া হৈ গৈছেগৈ। এয়া ওলাই মেলি আহিছোঁ, বেটাক মায়ে লৈছে, এফালে বাহঁত এয়া, আৰু এইফালে পাপা আৰু এখেতে সেয়া চাকি ল'বলৈ বুলি গৈছেগৈ। প্ৰতি বছৰে আমি ইয়াত চাকি লগাওঁৱেই, সকলোৰে হৈ বোলো চাকি লৈ লওঁ আৰু। এয়া লৈছেগৈ চাকি। আহি সেয়া চিনাকি ওলালেই নহয়, ইফালে সিফালে আকৌ তেওঁলোকৰ লগত কথা মেলা, মানে সকলোকে লগ পাইছোঁতো। এয়া মায়েও কথা পাতি আছে এইফালে। এয়া আমি বৰভেটিৰ ভিতৰ ভাগলৈ সোমাই আহিছোঁ, চাকি বন্তি লৈ চাকি লগামগৈ।
আমি তিনিজনী এইফালে আহি আছোঁ। আগত সেয়া দেউতাকৰ লগত বেটা আৰু ভাগিন। প্ৰথমে বোলো ভৰি হাতকেইটা তিয়াই লওঁগৈ, কাৰণ চাকি লগাবগৈ লাগিব যে। সেইফালে আহিছোঁ, চাকি ভৰি হাত তিয়াই লৈ আৰু সেইফালে চাকি লগাবলৈ যামগৈ। মানুহ কিমান হৈছে দেখিছেনে? প্ৰথম ঠাইখিনিততো চাকি লগাবলৈ জেগাই নাই। আমি অকণমান ইফালে গ'লোগৈ, ছাইডলৈ গৈ লৈ এয়া চাকি গছ লগালোঁ। লগাই মেলি আমি এয়া বৰনামঘৰলৈ বুলি ওলাই আহিছোঁ। তাত সেৱা এটা লৈ লওঁগৈ। বছৰেকৰ বিহুটিত এনেকৈ সেৱাটো ল'বলৈ পালে ভাল লাগে। তাতে আজিতো মানে চাৰিওফালে মানে ঘৰৰ মানুহবোৰ সকলোকে পাইছোঁ আৰু ইয়াতে আমি বৰনামঘৰলৈ আহিলোঁ। ইয়াত আমি সেৱা ল'ম এতিয়া। তাৰপিছত সেৱা লৈ কাষতে সেয়া চাহৰ ব্যৱস্থা কৰা হৈছিলে। আমি সেয়া চাহ খাবলৈ আহিলোঁ। বেটাই এয়া দেখিছেনে, আমাক চাহ দি থৈ গ'ল কাপকেইটাত। সি মানে কাপবোৰ মানে ইমান ভাল পায়, এতিয়া কাপটো বিচাৰি ফুৰিছে চবৰে পৰা। তাৰপিছত শেষত আকৌ এটা আনি দিলেহি যেনিবা খেলিবৰ কাৰণে। ই মানে কাপটো পালেহে ভাল পায়। এইফালে আকৌ মাহী ল'ৰা এয়া মাহীহঁতকো পালোঁ। বেটাৰ লগত অলপ সময় খেলিলে। এয়া দেখিছেনে, এতিয়া বেটাক লৈ ইজনে লয় সিজনে লয়, মানে লাইন লাগিছে বেটাক ল'বলৈ। চব লাইনত ৰৈ আছে বেটাক ল'বৰ কাৰণে। সকলোৱে চাহ খাই আছে। তাৰপিছতে আহিলোঁ ফটো মাৰিবলৈ। বেটাক অকণমান সময় এয়া নিচিনা দেউতাকেতো বেলেগ হেৰি নকৰিলে, লগালগ সেই বননিতে পেলাই দিলে। মই এতিয়া বোলো বিৰিণাৰ মাজত সেয়া এতিয়া ফুটিছেহি নে কি ঠিক নাই মানে বেটাক দি। চাৰিওফালে সি দেখিছেনে চাইছে কিমান, চব বগা বগা দেখিছে, তেনেকৈ নেদেখা নহয় ইমান চাইছে। আৰু চবেই দেখিছেনে অকল ফটো মৰাত ব্যস্ত হৈ আছে বেটাক ৰাখি লৈ। চাৰিওফালে চাওকচোন, ইফালে মোবাইল সিফালে মোবাইল। বেটা মানে আচৰিতেই হৈছে, ইফালে সিফালে চাই লৈ গোটেইখিনিয়ে ফটো মৰাত লাগিলে। তাৰপিছতে আকৌ দেউতাকৰ লগত এটা ফটো মাৰিম বুলি আহিলোঁ। সেয়া দেউতাকৰ লগত মাৰি দিছোঁহি। ভিডিঅ'টো কৰি থকা গম নাপায় বাৰু, মনে মনে মই ভিডিঅ'ও কৰি আছোঁ, ফটো মাৰিবলৈও লৈছোঁ। তাৰপিছত সেয়া পাপাৰ লগত মাৰিছে বেটাই। এইফালে চব ফটো মাৰিবলৈ দেখিছেনে, সি জেগাই জেগাই চব একদম পজ দিয়ে চাগে গৈ ৰৈ ৰৈ। সোনকালে যাম বুলি ভাবিলোঁ, ঘৰৰ মানুহ ইজোৰা পাইছোঁ সিজোৰা পাইছোঁ, মানে পাই লৈ এতিয়া চবেই ফটোহে মৰাত লাগিলে। এফালে ভিডিঅ' এফালে ফটো, গোটেইখিনি মানে এইবোৰতে ব্যস্ত হ'লেও মানে ঘৰ পোৱাগেই দেৰি হৈ গ'লগৈ। তাৰপিছত এয়া আমি ফটো চটো মাৰি মেলি সেৱা লৈ এয়া ওলাই আহিছোঁ। আহিয়ে আকৌ মা দেউতাক বছৰেকৰ বিহু বুলি সেৱা এটা লওঁ। বাও এতিয়া আৰু আমিহে আছোঁ, সেইকাৰণে আমি যা যোগাৰ কৰিছোঁ, কৰি লৈ বছৰেকৰ বিহু বুলি ডাঙৰক সেৱাটো ল'ব লাগে যে, এয়া আমি সেৱা ল'বলৈ বুলি আগবাঢ়িছোঁ। তাৰপিছতে আহিলে আকৌ বিহু হুঁচৰি এযোৰা। এয়া অকণমানি বিহু হুঁচৰি। এইবাৰতো বিহু মানে হুঁচৰি একেবাৰে নাইকিয়া হ'ল। কিবা হ'ল মানে গাঁৱৰ অঞ্চলত আজিকালি বিহুবোৰ নাইকিয়াই হ'লগৈ, চব টাউনৰ ফালেই গুচি গ'ল নে কি নাজানো আৰু। টাউনত বিহুৱে বিহু, আৰু আমাৰ ইয়াত দেখিছেনে বিহু এযোৰা নাইকিয়া। এতিয়া এয়া এযোৰা বিহুকে মাৰিছে। তাৰপিছত তেওঁলোকে বোলো ওচৰতে সেৱা ল'ব লাগিব। সেইফালে বেটাই আকৌ সেইখিনিলৈ যাব নালাগে ইমান চাইছে মানে কৈছোঁ, সেইখিনিলৈ যায় চাইগৈ। সেইফালে আলহী বহি আছে, ওচৰৰে মানে দাদা এজন, তেওঁকো চাহ দি লৈ আমি আকৌ এয়া বিহু সেৱা ল'ব লাগে যে, এয়া বিহু হুঁচৰি মাৰি আছিলে, সেই সেৱা ল'বলৈ বুলি আকৌ আগবাঢ়ি আহিছোঁ। বেটা মাৰ গছতে আছে, মায়ে লৈ আছে, বোলো সেৱা লৈ লওঁ। এইফালে বেটাই চাওকচোন ঢোলৰ মাত শুনিলৈ কিমান চাইছে মানে সিহঁতি কিন্তু পেংলাহে কৰি আছে আৰু বিহু মানে আৰু নামটোহে। এইফালে এখেতক ক'লোঁ বোলো কলপাত এটা কাটি আনা, নিয়মটো কৰিব লাগে নহয় বিহু সেৱাৰ। এইফালে এয়া সেৱা ল'বলৈ বুলি আহিছোঁ।
বেটাকো বহাই লৈছোঁ দেই লগতে লগতে আমাৰ এয়া টিকু আহিছে। বাণিজ্য আমাৰ কিবা সকলো পূৰ্ণ হ'ব লাগে। জয় ৰাম ওলা, জয় হৰি ওলা। ব্যস্তই মনত যি ভাবিছে তাকে আমাৰ কিবা এটা সকলো পূৰ্ণ হ'ব লাগে আৰু জয় ৰাম ওলা, জয় হৰি ওলা। আপোনাকে পুনৰ কথাটো ওলা। সেয়া হুঁচৰি পঠাই মেলি আজৰি হৈলোঁ। সেয়া চোতালতে বহি আছিলোঁ। তাৰপিছতে আহিলে ভণ্টিহঁত মানে মাহঁতক সেৱা কৰিবলৈ যায়। তাৰপিছত বোলো আমিও যাব লাগিব, ৰাতি ইয়াতে সোমাই গ'লোঁ। তাৰপিছত এয়া সিহঁতিও আহিছে, সিহঁতকো চাহ তাহ দি মেলি ময়ো সেয়া যাবই লাগিব। এয়া সেইজনে পোৱালীক দেখিলৈ কেনেকৈ দৌৰ মাৰি আহিছে ল'বলৈ, মানে ইমানেই ভাল পায় নহয় কি ক'ব আৰু। এয়া বেটাক সেয়া আগফালে লৈ গৈছেগৈ তাই। মই চাহকাপ দি লওঁ সিহঁতক। ল'ৰাটো এইকেইদিন শান্তই হৈ আছে। ভাত পানী খাই লৈ যেনিবা আমাৰ প্ৰায় এইখিনি জেগাতে বহা হয় আৰু পূৰা হাৱা মাৰি থাকে যে, থাকিও ভাল লাগে। সেয়া সিহঁতিও আহিলৈ এইখিনিতে বহিছেহি। তাৰপিছতে আমি সেয়া সিহঁতকো চাহ তাহ দিলোঁ, খাই মেলি সেয়া মা ঘৰ পালোঁহি। মা ঘৰত ইয়াত দেখিছেনে মই লগাই থৈ যোৱা ফুল দেই, অনলাইন আনিছিলোঁ, কিন্তু এতিয়া দেখিছেনে ইমান ধুনীয়াকৈ ফুলি আছে। মা আকৌ ইয়াত দোকানত বহি আছে, বাকী আমাৰ ৰাইজ চব ভিতৰত আছে নিজৰ নিজৰ ৰুমে ৰুমে। বেটা আকৌ সেয়া দেউতাকৰ লগতে বিচনাতে আছে। এয়া খেলি আছে। ইয়ালৈ আহিলে যেনিবা ইফালে সিফালে ইমান চাই নহয়, কি ভাবে নাজানো আৰু। তালৈ ইফালে বাগৰি লৈছে, বাগৰি লৈ গৈছে দেউতা। অঁ নহ'লে মাতিছে চাগে মোৰ সম্ভৱ। চাইছোঁ আমাৰ দেহা মইনা দেহা মইনা কলিজা মানুহ আমাৰ এইকেইজনী কাণ্ড চাওকচোন, কি যে কৰি নাথাকে নহয় মানে। এতিয়া আকৌ আমাৰ এই বাইদেউ দুইজনীৰে আইচক্ৰীম খাব হ'ল। তেনেকুৱাতে সেয়া পাপাও আহি পালেহি, অকণমান ওলাই গৈছিলে। পাপাক সেয়া ফোন কৰিয়ে মাতিছে, বোলো সেৱা কৰিবলৈ আহিছোঁ, সেৱাটো কৰি লওঁ বোলো, নহ'লে পাপাও ডিউটি থাকে, বৰ দিগদাৰ হয় মানে। তাৰপিছতে আমি ফটো দুটামান বোলো মাৰি লওঁ। সেইজনী মোৰ ভাগৰ প্ৰিন্সি ৰাণীজনী এজনী দেখিছেনে, ইমান ভাল পায় নহয় মানে। সেইফালে বেটাৰ লগত জেঠাইক আৰু মাহীয়েক বেটাক খেলাই ফুৰিছে। সি আকৌ এখন কৰি থাকিলে বৰ ভাল পায় নহয়, কেনেকুৱা কৰি আছে চাওকচোন, কিমান ভাল পাইছে মানে। এনেকৈ লৈ আৰু মানে ইটোৱে সিটো তাক যদি একদম ধেমালি কৰি থাকে বৰ ভাল পায় আৰু। তাৰ মানে একদম নাচি মেলি দেখুৱাই থাকিলেতো ক'বই নালাগে আৰু, তাক খুব ভাল পায়। মুঠটো টেপা মাৰি লৈছে দেখিছেনে, মুঠটো মানে টিপা মাৰি মাৰি ঘাঁহ মানে লগাই দিছেগৈ মুঠত, ইমান টিপা মাৰি থাকে। এইফালে এয়া আমাৰ জেতুকাৰ ভিডিঅ' এটাও দি দিছোঁ, গোটেইখিনিয়ে লগাই থকা। এয়া ইয়াতো আকৌ ফটো ছেশ্যনটো আৰম্ভ হৈ গ'ল বাৰু। এতিয়া একেতেহে মাৰি আছে ফটো বাহঁতক। বাঘ মাৰিছে এজনীয়ে আকৌ এয়া দেখিছেনে কাণ্ড কি কৰি আছে। তাৰপিছতে মায়ে সেয়া চাহ দিলে, চাহ খাবলৈ বহিছোঁহি। তাৰপিছতে এতিয়া মাহঁতক সেৱা কৰিবলৈ আহিছোঁ। মাহঁতকো বোলো বছৰেকৰ বিহু বুলি সেৱা এটা লৈ লওঁ একেবাৰে, কাৰণ বিহু প্ৰথম দিনাই সেৱা কৰি ভাল লাগে, আকৌ পিছত আকৌ ভাল নালাগে। সেইকাৰণে পটাপট আকৌ পাছবেলাতে ওলাই আহিছোঁ। মা আকৌ দোকানত আছিলে, সেইকাৰণে বাহিৰলৈকে মাতিলোঁ, নহয় দোকানত থকা মানুহো নাইকিয়া, তাতলৈ নহ'লে দোকানৰ মানুহে মাতি ফুৰিছে। অলপ এই বাৰান্দাতে হ'ব বোলো আহা। সেৱা কৰিবলৈ বুলি আমি চব বহিছোঁহি আহি। বেটালৈ চাওকচোন কেনেকুৱা কৰিছে, চবৰে লগত যেনিবা ধুনীয়াকৈ বহি লৈ আৰু চাই আছে, গমেই পাইছেনে কি নাজানো আৰু, ইমান ধুনীয়াকৈ বহি লৈ চাই আছে চাওকচোন।
উৰিব তুমি এইদৰে আৰু বছৰেকৰ বিহু বুলি মাহঁতকো সেৱা ল'লোঁ, সেৱা লৈ বাহঁতক ঘৰলৈ আহিলোঁ, বাহঁতক ঘৰতো বিহু খাই লৈ আৰু ঘৰলৈ বুলি যাওঁ। বাকী আৰু ভিডিঅ' কৰা নহ'লে ফটোখিনিকে দি দিছোঁ। বছৰেকৰ বিহু বুলি দিনটো এনেকৈয়ে পাৰ কৰিলোঁ সকলো মিলি। বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আজিলৈ আৰু আহিছোঁ, বাই বাই।